उफ्रा बिसायख'थिनि फोसावथायारि हाबाफारियाव भबानिपुर बियाबनि सेंलिमारियाव कंग्रेस हान्जानि बिजाथि शैलेन्द्र नाथ दासनि जानानै फोसावथाय खालामो सुरुखेत्रनि एमएलए जाकिर हुसेन सिकदारा। पुनिधर तालुकदारा गावनि मुलाम्फानि थाखायसो भबानिपुराव उफ्रा बिसायख'थिखौ जाबसिननानै होदों होनना एमएलए जाकिर हुसेन सिकदारा बुंनायजों लोगोसे बे बाराव भबानिपुरनि भटार रायजोफ्रा हानि दालालिखौ भटनि हेफाजाबै थारफिननाय होगोन। बिथाङा लोगोसे एआइडिएफनि आफादगिरि बदरुद्दिन आजमला माइनरिटि सुबुंफोरखौ थगायबोदों होननानैबो बुङो। बे फोसावथायारि हाबाफारियाव बरपेटानि एमएलए आब्दुर रहिम आहमेदाबो बाहागो लादोंमोन। নিশ্চিতভাৱে এইকাৰণে জয়ী হ'ব। প্ৰথম কথা হৈছে বিজেপিৰ শাসনত দেশৰ ৰাইজ অতিষ্ঠ হৈছে। বিজেপিয়ে যিসমূহ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিছিল কেন্দ্ৰত আৰু ৰাজ্যত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। মূল্যবৃদ্ধি আজি দেশৰ ৰাইজক জ্বলা-কলা খুৱাইছে। সেই মূল্যবৃদ্ধিৰ জ্বলা-কলা খাই কোনো ৰাইজে বিজেপিৰ পক্ষত ভোট নিদিয়ে। দ্বিতীয় কথা হ'ল যে যিকেইজন প্ৰাৰ্থী ফণী তালুকদাৰ একেবাৰে সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে জানে নাম্বাৰ 1 দালাল, এজন বিশ্বাসঘাতক। ইয়াত উপনিৰ্বাচন হ'ব লগাই নাছিল। ফণী তালুকদাৰ উপনিৰ্বাচন পাতি দেশৰ টকা পইচা খৰচ কৰিছে, দেশৰ ধন ব্যয় কৰিছে, এই অঞ্চলৰ মানুহৰ এই সমষ্টিৰ মানুহৰ সময় অপব্যয় কৰিছে, এই সমষ্টিৰ মানুহক কষ্ট দিছে। দ্বিতীয়তে কথা হ'ল ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল ডাঙৰীয়া, যি বদৰুদ্দিন আজমল ডাঙৰীয়াক বৰ্তমান আজিৰ তাৰিখত অসমৰ সংখ্যালঘু মানুহৰ ভোটৰ ওপৰত প্ৰতিষ্ঠিত হ'ব বিচাৰে। কিন্তু অসমৰ সংখ্যালঘু মানুহে জানে যে বদৰুদ্দিন আজমলক যদি 100% সংখ্যালঘুৰ ভোট দিয়া হয় দিল্লী আৰু দিছপুৰত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে যিটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে সেই দলৰ প্ৰাৰ্থীক কোনো দিনেই ভোট দি লাভ নাই। গতিকে দুটা কাৰণৰ পিছত আমাৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু আমাৰ প্ৰাৰ্থী শৈলেন্দ্ৰ দাস ডাঙৰীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দল, য'ত হিন্দু মুছলমান বড়ো বাঙালী সকলো থাকিব পাৰে, যি দলৰ নেতৃত্বত হিন্দুসকলেও আছে, মুছলমানসকলেও আছে, বড়োসকলেও আছে, বাঙালীসকলেও আছে, অসমৰ সকলো জাত পাতৰ মানুহ এই দলত আছে আৰু সকলোকে সমান মৰ্যাদা দিয়ে। আৰু প্ৰাৰ্থীজন এজন উচ্চ শিক্ষিত ব্যক্তি, চাকৰি কৰিছিল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, অভিজ্ঞতা হৈছে, ভদ্ৰ ব্যক্তি। তেখেতৰ পিতৃ এজন শিক্ষক আছিল। এটা সেই অঞ্চলতে সামাজিক কাম কাজত তেওঁলোকৰ পৰিয়ালৰ নাম আছে, তেওঁৰো নাম আছে। গতিকে এইকেইটা কাৰণ চাই আমি বুকুত হাত দি ক'ব পাৰোঁ আমাৰ প্ৰাৰ্থী জয়যুক্ত। আমি এটা কথা সকলোৱে ভালকৈ জানো যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিসমূহ কথা দিনত কয় ৰাতি বেলেগ কাম কৰে, আৰু ৰাতি যিবিলাক কাম কৰে দিনৰ পোহৰত তেওঁ সেই কথাবিলাক মানুহক কেতিয়াও নজনায়। আৰু অসমৰ ৰাজনীতিত আজিৰ তাৰিখত বদৰুদ্দিন আজমল ডাঙৰীয়া কোনো ফেক্টৰ নহয়। অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল ডাঙৰীয়াই আৰু কেতিয়াও পৰৱৰ্তী কোনো জনমতে ইয়াতে তেওঁ কোনো ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে। অসমৰ সংখ্যালঘুসকলক বদৰুদ্দিন আজমল ডাঙৰীয়াই বহুতবাৰ ৰাম ঠগন দিছে। অসমৰ সংখ্যালঘু মানুহক বহু প্ৰতিশ্ৰুতি দিছে, কোনো এটা প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিব পৰা নাই। গতিকে তেনেকুৱা এজন বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে আজি চৰ্চাই হ'ব নালাগে। যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই কেইদিনমান আগত এজন সাংবাদিকৰ আগত কৈছিল যে তেওঁৰ আগৰ ব্যৱসায়ৰ যিকেইটা সমস্যা আছিল গোটেই সমস্যা হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে শেষ কৰি দিছে। গতিকে তেনেকুৱাভাৱে কোৱাৰ পিছত ইউডিএফ আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া, বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি সম্পৰ্ক অসমৰ ৰাইজে জানে। যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভাতৃ সিৰাজউদ্দিন আজমল ডাঙৰীয়াই বিজেপিৰ দলৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী চাই আখ্যা দিব পাৰে। আৰু যি মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত জাত পাতৰ নামত ৰাজনীতি কৰে, যি মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানৰ ভোট নালাগে বুলি কয়, তেনেকুৱা মুখ্যমন্ত্ৰীক সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়া এই ইউডিএফ দলক অসমৰ ৰাইজে আৰু কেতিয়াও বিশ্বাসত নলয়, সংখ্যালঘুসকলে বিশ্বাসত নলয়। কাৰণ যি সংখ্যালঘুৰ কোনোবা এজন ব্যক্তিৰ মৃতদেহৰ ওপৰত এই বিজেপি চৰকাৰ থাকোঁতে কোনোবাই নাচি বাগি আছিল আৰু সেই চৰকাৰকে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আখ্যা দিয়া ইউডিএফ দলক কেনেকৈ কি কাৰণত বিশ্বাসত ল'ব সেয়া আপোনালোকে সকলোকে জানক, শুনক। আমি বিশ্বাসেই অসমৰ পৰা ইউডিএফ বিদায় লৈছে। হয়, ভবানীপুৰ সমষ্টিৰ শ্বহীদৰ সমষ্টি সন্মান জনাওঁ। ভবানীপুৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক আমি সন্মান জনাওঁ। আৰু ভবানীপুৰ সমষ্টি উদ্যান নহয়, ভবানীপুৰ সমষ্টি আজিৰ তাৰিখত আমি আগত আছোঁ, কংগ্ৰেছ দল আগত আছে। আৰু কংগ্ৰেছ দল আগত থকাৰ কাৰণেই আজিৰ তাৰিখত চাব বিজেপিৰ মুখতো কংগ্ৰেছ, ইউডিএফৰ মুখতো কংগ্ৰেছ।
যিমান ৰাজনৈতিক দল আছে সকলো মিটিঙত কেৱল কংগ্ৰেছকে গালি পাৰি আছে, কংগ্ৰেছকে গালি পাৰি আছে। এইকাৰণেই গালি পাৰে, এইকাৰণেই টানি ধৰিব বিচাৰে। আমি আগত আছোঁ, পিছত থকা ব্যক্তিত্ব কোনোবাই টানি নধৰে, আগত থকা মানুহকে টানি ধৰে। গতিকে কংগ্ৰেছ যিমানে টানি ধৰক বহু আগলৈ গুচি যাব আৰু কংগ্ৰেছ দলৰ জয় নিশ্চিত। এই ভবানীপুৰ বিধানসভা সমষ্টিত 2000 চনৰ আগত প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিল এবাৰ উপ নিৰ্বাচন হৈছিল। আমি আপোনালোকে সকলোৱে সৰু, কিন্তু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছিল তেওঁলোকক ঘৰত গৈ সুধিব, আপোনালোকৰ মাতা আপোনালোকৰ পিতৃ মাতৃসকলক সুধিব, বয়োজ্যেষ্ঠ ব্যক্তিসকলক সুধিব যে সেই সময়ৰ উপ নিৰ্বাচনত কিমানজন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কিমানবাৰ সমষ্টিলৈ আহিছে। শুনিলে জানিব যে মুখ্যমন্ত্ৰী অহা নাই আৰু মন্ত্ৰীসকলেও বেছি অহা নাছিল। কিন্তু এইবাৰ কিয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল বেছি বেছি আহিব লাগিছে? অৰ্থাৎ তেওঁলোকে দুৰ্বল, তেওঁলোকৰ ইয়াতে পজিশ্যন নাই, তেওঁলোকৰ যাতে মান সন্মান নাযায়, মান সন্মান ৰক্ষা কৰাৰ কাৰণে দিনে ৰাতি একাকাৰ কৰি ইয়াত লাগি গৈছে আৰু যাৰ কাৰণে ইমান সভা সমিতি পাতি আছে। নিউজ ডেস্ক ইনসাইড এনি বড়ো।